Hello everyone, welcome back to our channel. আপোনালোকে আমাৰ আগৰ ভিডিওটো দেখিছিলে আমি লিন্ডাউত আছিলো লিন্ডাউৰ পৰা আমি ৰেলত উঠা হেতু দেখিছিলে আৰু দেখিছিলো আমি আকাশৰ ওপৰত এটো কিবা এটা উৰি থকা আৰু কবলে থাকি গলে এটো কি হয় এটো হৈছে এটা ব্লিম আৰু এই বস্তুটো প্ৰায় হট এয়াৰ বেলুন টাইপৰে হয় ইয়াত পিছে মানুহ আছে অকমান ওচৰৰ পৰা দেখুৱাম ৰব আৰু এটো প্ৰায় হেনু পৃথিৱীত 25টাই আছে তাৰে ভিতৰত এটা চাওক আপোনালোকক আমি দেখুৱাই আছো আমি এই ৰেড পইণ্টলৈ গৈ আছো এই ৰঙা পইণ্টটো যে দেখুৱালো আমাৰ ডেষ্টিনেশ্যন হৈছে মিয়াৰ্সবাৰ্গ আৰু আপোনালোকে দেখি আছে এইবিলাক সব ওয়াইন ফিল্ড যিমানে আমি মিয়াৰ্সবাৰ্গৰ ফালে গৈ আছো সব ওয়াইন ফিল্ডে দেখি আছো পিছে ৰব আমি প্ৰথমতে চেকিংটো কৰি লও তাৰ পিছত ওয়াইন ফিল্ডটা পুৰা ক্লোজ লুক দিম চাই থাকিব ভিডিওটো লাষ্টলৈকে Meersburg ahi paisuhi aru etu sab pispale view yar saide bus bilako beleg amar taret aru yar bus bilak color to beleg ki moja lagise moja lagise de সাধাৰণতে ইয়াত মেইন ৰোড বিলাক পাৰ কৰিবলৈ বা বিজি ৰোড বিলাক আৰু পাৰ কৰিবলৈ এনেকুৱা টানেল এটা থাকে মানে পেছেজ এটা আৰু সোমাইছো আৰু এতিয়া পিছে দিম ৰুম টৰ আমাৰ এটো 14 this is our room this is me তাৰপিছত বেড সোফা টেবল চেয়াৰ আৰু এইফালে আছে ভিউটো ধুনীয়া এটা ভিউ ৰাতিপুৱা ইয়াত ভাল লাগিব কি ধুনীয়া ভিউ আৰু হেইটো হৈছে লেক টু এটা আছে আমাৰ ভিউ আৰু এইফালে পুল এটাও আছে আমি ইচ্ছা কৰিলে পুলতো যাব পাৰিম আমি পুৰা ফ্ৰেছ হৈ এতিয়া ওলাইছো পুৰা এক্সপ্লোৰ কৰিবলৈ ঠাইটো ন কিন্তু বহুত চুকা ৰটিকা পথাৰত দিছে আপোনালোকেও আমাৰ লগত গৈ বলক আপোনালোকেও অকমান ৰ'দটো উপভোগ কৰক ইয়াৰ Itu ভেড়া ছাগলী সব এইয়া লাম ভেড়া ভাই একে জাৰ্মানত কয় ইহঁতক লাম অসমীয়াত কয় ভেড়া ছাগলী অসমীয়া মানুহ একাৰে লাম আজি আমাৰ ইভিনিং প্ল্যানটো হৈছে বোডেনজি লেকটোৰ পাৰত কিছু সময় থকা আৰু তাৰ পিছত ৰাস্তাত দেখা ওয়াইন ফিল্ডবোৰ চোৱা হেতু এটা বেলেগ এটা এক্সপেৰিয়েন্স হ'ব আজি প্ৰথম দেখিম চাবলৈ পাম আৰু লগতে আপোনালোকো দেখুৱাম আৰু পিছে এতিয়া আমি আমাক মেনেজাৰ জনে কৈ দিছিল আৰু শৰ্টকাট এটা সেই শৰ্টকাটটো বিচাৰি পেলাই আমি এতিয়া গৈ আছো বডেনজিৰ পাৰলে আৰু গৈ আমি এতিয়া এটা খুব ধুনীয়া ঠাই এটা পাম ৰব এইয়া এইটো হৈছে কেসল স্কোয়াৰটো প্ৰায় ইয়াৰ সিটি ওপৰত এটা এনেকুৱা এটা কেসল স্কোয়াৰ এটা থাকিবই মিয়াৰ্সবাৰ্গো একে ইয়াৰ এই এৰিয়াটো মানে এটা পুৰণা কেসলো আছে মিয়াৰ্সবাৰ্গ কেসল আৰু এটা নতুন কেসলো আছে এইটো যে দেখিছে এটো নতুনটো হয় এই সব কি পালো এই লেকখন কি মজা লাগিছে এখন লেকখনে এই লিন্ডাউটো যে দেখিছিলে এইখনে আছিলে আৰু মই কি পালো চাওক এয়া নুনি চাওক এইবিলাক গোটেইখনে নুনি যোনে নুনিটো চিনি পাই গম পাব আৰু লেকটোৰ পাৰতে ইমান ধুনীয়া কালাৰফুল পুৰা ঘৰবিলাক ডিজাইন কৰা এইবিলাক সব হোটেল পিছে ইমান ভাল লাগিছে অলপ সেইকাৰণে দেখুৱাইছো আৰু লগতে এইখন হৈছে পাৰ্ক এই লেকটোৰ কাষতে আছে পাৰ্কখন পুৰা মানুহবিলাকে গা পা ধুই বহি আছে শুই আছে খুৱাই শুই আছে বহাই বহি আছে আজি ভিডিওৰ মাজতে এটা মজা কথা কৈ দিও আমি ইমান ধুনীয়া ঠাইটোত আহিছো কিয় জানে নাই যোৱাকালি হৈছিলে মোৰ হাজবেণ্ডৰ বাৰ্থডে আছিলে সেই উপলক্ষে আমি ফুৰিব আহিছো এদিনীয়া ট্ৰিপ এটা কৰিব আহিছো সেইটো আছিলে মেইন ৰিজন হয়নে ইয়েস সেইটোৱে হয় মেইন ৰিজন বাৰ্থডে দিনা কৰিব নোৱাৰিলো বাৰ্থডে দিনা সময় নাপালে সেইকাৰণে নকৰিলে আৰু পিছে বহুত ব্যস্তও আছিলে কামো আছিলে আকৌ সোমবাৰৰ পৰা আকৌ ফুল এনাৰ্জি লগাব ন
আৰু আপোনালোকে ভিডিঅ'টো প্লিজ চাব দেই কিন্তু ইমান ধুনীয়া ঠাই দেখুৱাইছোঁ আৰু এতিয়া আমি যাম ৱাইন ফিল্ডত এইফালে আছে ৱাইন ফিল্ড গোটেই এইখন চাওঁ গোটেইখনে এখন আছে ৱাইনৰ খেতি হয়নে আমিও যাম এতিয়া ওচৰৰ পৰা চামগৈ কেনেকুৱা হয় ৱাইনৰ পাতবোৰ বোডেনজিক লেক কনষ্টেন্স বুলিও কোৱা হয় আৰু বোডেনজিৰ বৰ্ডাৰত অষ্ট্ৰিয়া আছে ছুইজাৰলেণ্ড আছে আৰু জাৰ্মানী আছে আৰু বোডেনজিৰ কাষৰ গোটেইখিনি এৰিয়াতে ইমান মানে এসোপা ৱাইনয়াৰ্ড বা এই ৱাইন ফিল্ডবোৰ আছে কাৰণ ইয়াৰ মানে যোনটো ৱেডাৰটো টেম্পাৰেচাৰটো মানে একদম অপটিমেল হয় এইবোৰৰ কাৰণে সেইকাৰণে জাৰ্মানী ছাইডেও হওক ছুইজাৰলেণ্ডৰ ছাইডেও হওক এনেকুৱা ৱাইনয়াৰ্ড দেখিবই আৰু বিৰাট ৱাইনৰ প্ৰডাকশ্যন হয় আৰু এটা বস্তু আমি লক্ষ্য কৰিলোঁ এই ৱাইন ফিল্ডবোৰত মানে যোনবোৰ আঙুৰবোৰ হৈছে মানে কিবা এটা ইলেক্ট্ৰিক ৱায়াৰিং এটা আছে মানে প্ৰথমতে আমি ভাবিছিলোঁ যে কিবা কাৰেণ্ট ফ্ল' হৈ আছে নেকি কিন্তু একচুৱেলি এইটো মানে হিটিঙৰ কাৰণে ইউজ কৰিছে যাতে মানে ফ্ৰষ্টত বেয়া হৈ নাযাওক আমি এতিয়া সোমাইছোঁ বিয়েৰ গাৰ্ডেনত বিয়েৰটো খাই লওঁ বিয়েৰ গাৰ্ডেনত বিয়েৰটো খাই লওঁ বোলে ৰেষ্টুৰেণ্টত কিবা এটা খাই লওঁ ধুনীয়া ভিউ আৰু এইফালে চান বিয়েৰ গাৰ্ডেনত আমাৰ খাবলগীয়া তেনেকুৱা একো বস্তুৱে নাপালোঁ গোটেই চালাড আছিলে এতিয়া চালাড নাখাওঁ আৰু খাব মন নাই চালাড আৰু বিয়েৰ খাবলৈ মন নাই সেইসোপা সেইকাৰণে কি পাওঁ নাজানো আৰু এতিয়া লাষ্ট অপশ্যন বাচি আছে পিজ্জা চবতে এইখিনি মানে ইমান পিজ্জেৰিয়া আছে গৈ থৈ পিজ্জাই খাব লাগিব যেন পাইছোঁগৈ সেই প্ৰমেনাড বোলা এৰিয়াটো আছে ন তাত বহুত আছে ৰেষ্টুৰেণ্ট আমি সেইবোৰ এনে চাই থৈ গুচি আহিলোঁ আৰু কিন্তু পিজ্জাই দেখিছিলোঁ চোন নাই নাই বেলেগো আছে গৰম লাগিছেনে আমি অৰ্ডাৰ কৰিলোঁ মই এইটো মাছ হয় আৰু এইবিলাক ঘাঁচ পুচ এইবিলাক এইটো আলু আৰু এইফালে আছে স্নিটজেল আৰু ফ্ৰেঞ্চ ফ্ৰাই আৰু এইবিলাক ঘাঁচ ফুচ খাই আছে আমি আজি ডিনাৰটো কৰি লওঁ ইয়াতে আজি আৰু ভাবিছোঁ ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ বুলি ভিডিঅ'টো কেনেকুৱা পাই জনাব আৰু পাৰিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব কাষতে বিলটো আছে সেইটো টিং কৰি থৈ যাব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে আৰু বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আহিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু আজিকাৰণে বাই বাই আমাৰ বডেনজি ছিৰিজৰ লাষ্ট পাৰ্টটো এনেকুৱা এখন জাহাজৰ পৰা আৰম্ভ হ'ব আৰু ঠাইটো বহুত বেছি ধুনীয়া ভিডিঅ'টো আগলৈ চাব লাগিব